ডিপ দা ৰেষ্টুৰেণ্টখন মানে প্ৰিন্স দাই ফিটা কাটি অপেনিং কৰিব ন। গুড মৰ্নিং গাইজ, বৰ্তমান মই যাবলৈ ওলাইছোঁ তিনিচুকীয়া এটা ৰেষ্টুৰেণ্ট অপেনিং কৰিছে, তাতে যাবলৈ ওলাইছোঁ। তো কি ৰেষ্টুৰেণ্ট হয়, কেনেকুৱা ৰেষ্টুৰেণ্ট হয়, গোটেইকেইটা মই এই ভিডিঅ'টো আপোনালোকক জনাব চেষ্টা কৰিম। আৰু ৰেষ্টুৰেণ্ট কি পোৱা যাব গোটেইকেইটা প্লাছ তাৰ মানে কি দামকেইটা কেনেকুৱা হ'ব গোটেইকেইটা এই ভিডিঅ'টো মই জনাব চেষ্টা কৰিম। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এলেক্স বাবাটো। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই থাকিব। তো গাইছ এইটো চাই আছে, এনেকুৱা যদি পোৱালিকেইটা আহি থাকে মানে স্কুলৰ সৰুতে স্কুলৰ মনত পৰে মানে এনেকুৱা আমিও আহিছিলোঁ। এইফালেদি মানে কি এইফালেদি ৰাস্তা এইফালে গুচি গৈছে আমাৰ ঘৰখন। कहाँ गया था तुम लोग? हाँ स्कूल? कहाँ से वीडियो मेरा वीडियो देखा है? वीडियो देखा है मेरा? कैसे लगा रहा? हाँ তো গাইজ বৰ্তমান মই আহি পালোঁ তিনিচুকীয়া। এতিয়া ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ, চৌপাতি যাব লাগিব। ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ, ইমান গৰমত হৈ আছে। ভাবিছিলোঁ যে ৰিক্সাত যাম বুলি, মানে ৰিক্সাত নাযাওঁ কাৰণ খোজকাঢ়িলে অলপ ভাল হয়, খোজকঢ়া নহয় ন, সেইটো কাৰণে ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ। গৈ পিনে দেখাই আছোঁ, চাই থাকক। অ'কে গাইজ ফাইনেলি আহি পালোঁ চৌপাতি, আৰু ইয়াৰ পৰা ওচৰতে আছে। এতিয়া মানে কি ভোক লাগিছিলে, এতিয়া কিবা এটা খাই ল'লোঁ, এতিয়া ওচৰতে আছে, পাই গ'লোঁ। অ'কে গাইজ ফাইনেলি আহি পালোঁ, এতিয়া ভিতৰত সোমাই পিনে দেখাইছোঁ। আৰু এইফালে আছে মোৰ লগত ভজন। কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া দ্বীপৰ কাৰণে থিয় হৈ আছোঁ, এতিয়া দ্বীপত যাম। ইয়াৰ পৰা 3 নম্বৰ ফ্ল'ৰত গোটেইকেইটা দেখাই আছোঁ কেনেকুৱা কি আছে, আজি মানে কি অপেনিং হৈ আছে, গোটেইকেইটা মই দেখাই আছোঁ ন। ভজন এইফালে চাই হাই কৰি দিয়া অলপ। দ্বীপৰ কাৰণে ৰখি আছোঁ, এতিয়া 3 নম্বৰ ফ্ল'ৰত গৈ পিনে আপোনালোকক দেখাই আছোঁ, চাই থাকক। অ'কে চ' গাইজ ফাইনেলি এতিয়া ফিটা কাটিব ৰেডি হৈছে। এতিয়া ফিটা কাটিব তিনিচুকীয়া টিডিএ মাৰ্কেটৰ ফেমাছ মোবাইল দোকান মিকিদা ভাইটিয়ে আহিছে। তেওঁৰ নাম হৈছে প্ৰিন্স। এইটো হোৱাইট চাৰ্ট লগাইছে, ব্লেক ছানগ্লাছ লগাইছে, চাই পাইছে আপোনালোকে, চিনি পায়ো অলৰেডি নহয় জানো। তো তেওঁ ফিটা কাটিব এতিয়া ৰেডি হৈছে, ফিটা কাটি পিনে দেখাই আছে, চাই থাকক। আৰু গাইজ এতিয়া মানে ফিটা কাটিব লাগিব, কাৰণ প্ৰথম অপেনিং কৰিছে না। আমাৰ এইফালে প্ৰিন্স দা কাটিব এতিয়া ফিটা, এইফালে আৰু গাইজ এতিয়া মানে ডিপ দা ৰেষ্টুৰেণ্টখন মানে প্ৰিন্স দাই ফিটা কাটি অপেনিং কৰিব ন। একদম প্ৰিন্স দা কাটক একদম। আহি আছো প্ৰিন্স দাৰ হোটেলত আহিছিলো, মানে আহি আছো আমি। আৰু এইফালে আমাৰ প্ৰিন্স দা কৰি আছে, ইমান ধুনীয়া একদম লাইট আহিব পাৰিব আপোনালোকে DFC খাই আছোঁ। মানে কি প্ৰথম মানে কি এনেই খাব দিছে। আৰু এইফালে মেনু আছে, আপোনালোকে চাব পাৰিব, বহুত ধৰণৰ আইটেম আছে। এইফালে চাই পাইছে আপোনালোকে দেখাই দিম, মানে স্ক্ৰীণত আহি আছে, চাই পাইছে বহুত ধৰণৰ আইটেম আছে, বহুত কম দামত আইটেমকেইটা আছে। আপোনালোকে পিজ্জালৈকে মানে গোটেইকেইটা বিভিন্ন ধৰণৰ ইয়াত আছে আইটেম, চাই পাইছে আপোনালোকে। এইকেইটা গোটেইকেইটা একদম কম দামত, মানে 179, 169 এনেকুৱা মানে কম দামৰ। যদি আপোনালোকক যদি লাগে, যদি পাই যাব পাৰিব আপোনালোকে। তো এইফালে মোৰ লগত আছে অনা আছে, অনাৰ লগত মই মানে সুধিব বিচাৰিছোঁ যে আপোনালোকৰ মানে DFC টো ক'ত আছে, কেনেকুৱা আছে? DFC ইণ্ডিয়া স্পৰ্টৰ অপজিট ছাইডত আছে, আৰু আপোনাৰ 3 নম্বৰ ফ্ল'ৰত আহিব লাগিব। DFC ফুড কৰ্ণাৰ ইয়ালৈ আছে। আৰু কি আইটেম পোৱা যাব ইয়াত? ইয়াৰ সকলো ধৰণৰ ফাষ্টফুড, থালি, পিজ্জা, চেণ্ডউইচ চব পায়। কিবা অনলাইন চিষ্টেম আমি কৰি আছোঁ লাহে ধীৰে। এতিয়া আমি নতুন খুলিছোঁ, আৰু এতিয়া লাহে ধীৰে আমি চব চিষ্টেম কৰিম।
আৰু আইটেম কি কি আছে গোটেইকেইটা ক'ব পাৰিব মানে অলপ মানে কিবা যেনেকুৱা তন্দুৰী হৈ গ'ল, চিকেন ৰাইচ হৈ গ'ল, চাওমিন হৈ গ'ল, আমাৰ পিজ্জা আছে, আহিব পাৰিব ৰিজনেবল ৰেটত। আজিৰ পৰা যদি গধূলি যদি মানে কি অৰ্ডাৰ দিলে হ'ব নেকি পাই যাব। আজি কেইটা বজাত মোটামুটি মিনিমাম 6 PM। চিষ্টেম তো তিনিচুকীয়াত আপোনালোকে চৌপাটিৰ ওচৰত আহি যাব DFC ইয়াত 3 নম্বৰ ফ্ল'ৰত আছে আজিৰ পৰা ষ্টাৰ্ট হৈছে বহুত ধৰণৰ আইটেম পোৱা যাব DFC ফাৰ্ষ্ট কাষ্টমাৰ বাবাজান। তো আৰু এটা কথা মানে কি বাৰ্থডে চেলিব্ৰেশ্যন যিকোনো চেলিব্ৰেশ্যন কৰিব হ'লে কেনেকুৱা কৰিব লাগিব এতিয়া আপুনি কেবিন ল'ব পাৰে, কেবিন আছে, কেবিন বুকিং কৰিব পাৰিব। আৰু আপোনাৰ যদি মানুহ বেছি তেনেহ'লে আমি হোটেলো বুকিং কৰিব পাৰিম। যেনেকুৱা কি অনলাইন নেকি অনলাইন আমি লাহে ধীৰে গুগলত কানেকশ্যন কৰি দিম। আৰু এতিয়াতো আমি ইয়ালৈ আহিব লাগিব আৰু মোবাইল নম্বৰ থাকিলে কণ্টেক্ট নাম্বাৰটো এবাৰ কৰিব পাৰিব কণ্টেক্ট নাম্বাৰটো এবাৰ কৰি দিয়ক কণ্টেক্ট নম্বৰ 6003654587 বা আপোনালোকৰ স্ক্ৰীণত দেখাই গৈছে যে কণ্টেক্ট নাম্বাৰ এই কণ্টেক্ট নাম্বাৰত ফোন কৰি আপোনালোকে কোনো চেলিব্ৰেশ্যন যদি কৰিব বিচাৰিছে স্ক্ৰীণত নাম্বাৰ দিয়া আছে এই নাম্বাৰত কণ্টেক্ট কৰি আপোনালোকে আগতে বুকিং কৰিব লাগিব তেতিয়া হ'ব মানে কি কাৰোবাৰ যদি বিজি থাকে না সেই দুই তিনিটা নাম্বাৰ আছে তিনিটা নাম্বাৰত ফোন কৰি আপোনালোকে মানে বুকিং কৰিব পাৰিব আৰু চাই পাইছে আপোনালোকে গাইজ প্ৰথম কাষ্টমাৰ চিকেন কাৰী আৰু চিকেন ৰাইচ এইফালে টিটু আছে আৰু মই আছোঁ দুইজনে খাই চাইছোঁ কেনেকুৱা আছে গোটেইকেইটা কৈ আছোঁ চাই থাকক তো গাইজ খাই চাইছোঁ কেনেকুৱা লাগিছে চিকেন ৰাইচ খাই চাব এবাৰ আহি পিনে আপোনালোকে খাই যাব DFC চিকেন কেনেকুৱা আছে